নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছোঁ এগৰাকী জনপ্ৰতিনিধিক জিকুৱাই অনাৰ ক্ষেত্ৰত যিসকল নিষ্ঠাবান কাৰ্যকৰ্তাই দিনে নিশাই কাম কৰিছিল, আজি তেখেতসকলৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছোঁ। এগৰাকী জনপ্ৰতিনিধি হ'বৰ কাৰণে যথেষ্ট কষ্ট কৰিব লাগে আৰু তাতোকৈ কষ্ট কৰিব লাগে যিসকল কাৰ্যকৰ্তাই যি দলৰ পৰা সেই জনপ্ৰতিনিধিগৰাকীয়ে ৰিপ্ৰেজেণ্ট কৰে বা খেলে আৰু সেই দলৰ যি নিষ্ঠাবান কাৰ্যকৰ্তাসকলে তাতকৈ বেছি সেই প্ৰতিনিধিগৰাকীতকৈ বেছি কষ্ট কৰিবলগীয়া হয়, দিনে ৰাতিয়ে কষ্ট কৰিবলগীয়া হয়, প্লেনিং কৰিবলগীয়া হয় যে আমাৰ দলৰ যিজন জনপ্ৰতিনিধি বা আমাৰ দলৰ পৰা যিগৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰি আছে তেখেতক কেনেকৈ জিকাব পাৰোঁ, কিমান মানুহৰ ভৰি ধৰিবলগীয়া হয়, মানুহৰ ঘৰে ঘৰে যাবলগীয়া হয়, হাতজোৰ কৰিবলগীয়া হয়, ৰিকুৱেষ্ট কৰিবলগীয়া হয় যে আমাৰ দলৰ জনপ্ৰতিনিধিগৰাকীক আপোনালোকে জিকুৱাই পঠাওক বা পঞ্চায়ত বা পৌৰসভা বা বিধানসভাৰ মজিয়াত আপোনালোকে জিকাই পঠাওক, তাৰপিছত আমি ৰাইজৰ কাম কৰিম। ৰাইজক সেই প্ৰতিনিধিৰ হৈ পেলাই কাৰ্যকৰ্তাসকলে যথেষ্ট পৰিমাণে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু দুৰ্ভাগ্যবশতঃ সেই জনপ্ৰতিনিধিগৰাকী যেতিয়া জিকি আহে তাৰপিছত সেই কাৰ্যকৰ্তাসকলৰ কথা নাভাবে আৰু সেই কাৰ্যকৰ্তাসকলে য'ত প্ৰতিশ্ৰুতি দিছিল ৰাইজক সেই কথাখিনি একেবাৰে গুৰুত্ব সহকাৰে নলয় আজিৰ কিছুমান প্ৰতিনিধিয়ে। বৰ্তমান সময়ছোৱাত মই এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহু এনেকুৱা কাৰ্যকৰ্তা আছে বিভিন্ন ৰাজনৈতিক দলৰ, তেখেতসকলে মনৰ দুখত ঘৰত বহি থাকে আৰু কেতিয়াবা তেখেতসকলে প্ৰকাশ কৰে যে যাৰ কাৰণে আমি দিনে নিশাই কাম কৰিলোঁ সেই প্ৰতিনিধিগৰাকীয়ে আজি আমাক চিনি নাপায়, কিবা কাম কৰিবলৈ গ'লে তেখেতে আমাক পাত্তাই নিদিয়ে বা তেখেতে আমাক ইমান গুৰুত্ব সহকাৰে নলয়। মই তেনেকুৱা ধৰণৰ প্ৰতিনিধিসকলক ক'ব বিচাৰি আছোঁ যে আপোনালোকে বহুত ডাঙৰ ভুল কৰি আছে, কাৰণ আপোনালোকে পাহৰি গৈছে যে সেইসকল কাৰ্যকৰ্তাই আপোনাক জিকোৱাৰ ক্ষেত্ৰত যথেষ্ট পৰিমাণে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। আজি যিকোনো কাম কাজ আহিলে আপোনালোকে সেই কাৰ্যকৰ্তাসকলক একেবাৰে গুৰুত্ব নিদিয়ে। আপুনি কমিশ্যনৰ অংকত সেই কাৰ্যকৰ্তাৰ যি শ্ৰম, যি ত্যাগ স্বীকাৰ কৰিছিল সেই কথাবোৰ সকলো পাহৰি গ'ল। আৰু কাৰ্যকৰ্তাসকলকো মই এটা কথা ক'ব বিচাৰি আছোঁ যে ক'ৰবাত আপোনালোকৰো দুৰ্বলতা আছে। আপোনালোকৰ প্ৰথমটো যিমান কাৰ্যকৰ্তা আছিল আপোনালোকে হয়তো একত্ৰিত হৈ পেলাই এই কথাখিনি আপোনালোকে উপস্থাপন কৰিব পৰা নাই আৰু ক'ৰবাত আপোনাৰ সৎসাহস নাই যে সত্য যিখিনি কথা সেই কথাবোৰ আপোনালোকে উপস্থাপন কৰিব চাগে নোৱাৰে বা আপোনালোকে কৰিবলৈ ভয় কৰে। নহ'লে যিগৰাকী প্ৰতিনিধিত আপোনালোকে দিনে নিশাই কষ্ট কৰি পেলাই আজি বিধানসভা হওক বা পৌৰসভা হওক পঞ্চায়তৰ মজিয়াত আপোনালোকে পঠিয়াইছে, কিন্তু আজি আপোনালোকৰ কথা নুশুনে। ইয়াৰ কাৰণ কি? কাৰণ তেখেতে এক সুযোগ লৈ আছে আৰু তেখেতেও ভাবিছে যে কোনো কাৰ্যকৰ্তাই মোক একো নকৰে আৰু মোক কৰিবলৈ তেখেতসকলে সাহস নাপায়, সেইকাৰণে তেখেতৰ সাহস বাঢ়ি গৈছে। আপোনালোকে যদি প্ৰতিবাদ কৰে আৰু আপোনালোকে যিখিনি সত্য কথা সেই সত্য কথাখিনি যদি আপোনালোকে ৰাইজৰ আগত উপস্থাপন কৰে বা তেখেতৰ যিটো চাৰিত্ৰিক দিশ, তেখেতৰ যি মনৰ সলনি হ'ল, তেখেতৰ ব্যৱহাৰৰ সলনি হ'ল, এই কথাবোৰ ৰাইজৰ আগত উপস্থাপন কৰিব লাগে। আপুনি ভয় কৰিব নালাগে, কাৰণ আপুনি সত্যৰ পক্ষত আছে। আপুনি ইমান কষ্ট কৰিছিলে, আজি সেই প্ৰতিনিধিগৰাকীয়ে য'ত কমিশ্যন পায় তাতে কাম বিক্ৰী কৰি আছে। যিসকল দলীয় নিষ্ঠাবান কাৰ্যকৰ্তা আছিল সেইসকলক একেবাৰে গুৰুত্ব নিদিয়ে। আজিৰ বৰ্তমান যি সকলো যিমান বিধায়ক আছিল, মই সকলো বিধায়কক মই ক'ব বিচৰা নাই, বা যিসকল পঞ্চায়তৰ যিসকল কাৰ্যকৰ্তা আছিল বা পঞ্চায়তৰ যিসকল প্ৰতিনিধি আছিল, পঞ্চায়তৰ সভানেত্ৰী বা সভাপতি বা কাউন্সিলাৰ বা পৌৰসভাৰ যিসকল বিষয়ববীয়া, মই সকলোকে কোৱা নাই দেই, মই কিছুমানকহে কৈছোঁ যিসকল এনেকুৱা ধৰণৰ প্ৰতিনিধিৰ কাৰণে আজি হয়তো সেই দলটো বদনামত হৈ আছে, যে নিজৰ দলীয় কাৰ্যকৰ্তাক প্ৰাধান্য নিদিয়ে। আজি সেই দলীয় কাৰ্যকৰ্তাসকলৰ বাবেই চাগে আজি আপুনি প্ৰতিনিধি হৈ ঘূৰি আছে। আপুনি যে আজি ইমান লাক্সাৰী এটা লাইফ লৈ পেলাই আপুনি ঘূৰি আছে, আজি আপুনি চিকিউৰিটি লৈ পেলাই ঘূৰি আছে, আজি আপুনি দামী দামী গাড়ী চলাই আছে, বা পঞ্চায়তৰ যিসকল সভানেত্ৰীসকলে আজি দামী দামী গাড়ী ব্যৱহাৰ কৰি আছে, আৰু কাৰ্যকৰ্তাসকলে আজি এমুঠি খাদ্যৰ কাৰণেও চাগে ক'ৰবাত কষ্ট পাবলগীয়া হৈ আছে, ঘৰত চাউল নাই চাগে, কিমান কষ্ট কৰি নিজৰ জীৱন নিৰ্বাহ কৰি আছে, আৰু জীৱনৰ সেই বহুমূলীয়া সময়খিনি চাগে আপোনাক জনপ্ৰতিনিধি বনোৱাৰ ক্ষেত্ৰত তেখেতসকলে শেষ কৰিলে। আপুনি এই কথাবোৰ সম্পূৰ্ণৰূপে পাহৰি গ'ল আৰু আপুনি যিবোৰ পাপ কৰি আছে সেই পাপবোৰ এটা সময়ত আপোনাক স্পৰ্শ কৰিব, আপুনি ভুগিবলগীয়া হ'ব। কিন্তু মই সেই কাৰ্যকৰ্তাসকলক মই ক'ব বিচাৰি আছোঁ যে আপুনি হয়তো ক'ৰবাত নিজেও দুৰ্বল হৈছে আৰু আপুনি ভগৱানৰ ওপৰত ভৰসা কৰি আছে যে মই যদি সেই মানুহজনৰ কাৰণে কষ্ট কৰিছিলোঁ আৰু মোৰ লগত যদি মানুহজনে এনেকুৱা ধৰণৰ কাম কৰিছে তেতিয়াহ'লে ভগৱানে তেখেতক শাস্তি দিব।
শাস্তি দিব বুলি আপুনি চাগে হয়তো মনে মনে ভাবি থাকে, কিন্তু মোৰ বোধেৰে আপুনি প্ৰত্যুত্তৰ দিব লাগে। যেতিয়ালৈকে আপুনি প্ৰত্যুত্তৰ দিব নোৱাৰিব তেখেতৰ ময়মতালি কৰি যাব। জানো মই 5 বছৰ পিছত তেখেতসকলৰ একো ভ্যালু নাথাকে। বহু এনেকুৱা ৰজা আছিল শেষ হ'ল, বহু এনেকুৱা প্ৰতিনিধি আছিল যেতিয়া কাৰ্যকালৰ সময়ছোৱাত পাৱাৰৰ অপব্যৱহাৰ কৰাৰ কাৰণে পৰৱৰ্তী সময়ত কোনেও তেখেতক মানে অলপো ভাল ব্যৱহাৰ নকৰে বা তেখেতৰ লগত মাতবোল কৰিবলৈ মানে মানুহে নিবিচাৰে, কাৰণ তেখেতৰ যি অহংকাৰ, সেই অহংকাৰৰ কাৰণে মানুহে তেখেতক বেয়া পায় যেতিয়া কাৰ্যকাল শেষ হয়। কিন্তু মই কাৰ্যকৰ্তাসকলক ক'ব বিচাৰি আছো, যদি এনেকুৱা ধৰণৰ কাৰ্যকৰ্তা বা এনেকুৱা ধৰণৰ জনপ্ৰতিনিধি আপোনালোকৰ মানে পঞ্চায়তত বা পৌৰসভাত বা আপোনালোকৰ বিধানসভাত যদি এনেকুৱা ধৰণৰ প্ৰতিনিধি থাকে, তাৰ প্ৰত্যুত্তৰ দিয়ক। আৰু সত্যবোৰ যিসকল দলীয় নিষ্ঠাবান কাৰ্যকৰ্তা আপোনালোকে আছে, সকলো কাৰ্যকৰ্তা একত্ৰিত হৈ সেই যি ময়মতালি কৰি আছে, যি বেয়া কামবোৰ কৰি আছে, তাৰ বিপক্ষে গৈ পেলাই প্ৰতিবাদ কৰক। যেতিয়া প্ৰতিবাদ কৰিব তেতিয়া চাগে হয়তো সেই প্ৰতিনিধিগৰাকীয়ে বুজি পাব যে দলীয় কাৰ্যকৰ্তা মোৰ লগত নাই। আৰু যিসকল শীৰ্ষ নেতৃবৃন্দ আছে তেখেতসকলক আপোনালোকে জনাবলৈ চেষ্টা কৰক। আপোনালোকে একত্ৰিত হৈ পেলাই জনাওক যে আমাৰ যিগৰাকী প্ৰতিনিধি আছে তেখেতে আমাৰ কথা নুশুনে। আৰু যিদিনে আপোনালোকে তাৰ বিপক্ষে গৈ পেলাই কথা পাতিব, হয়তো সিদিনাৰ পৰা আপোনালোকক শ্ৰদ্ধা কৰিব। আৰু একাংশ আমাৰো কাৰ্যকৰ্তাৰ ভুল থাকে যে যিসকল দলীয় কাৰ্যকৰ্তা থাকে, একেলগে কাম কৰিছিল, তেখেতসকলক পাহৰি যায়। তেখেতে হয়তো 2 পইচা স্পৰ্শ কৰিব পাইছে বা চুব পাইছে, সেইকাৰণে যিসকল নিষ্ঠাবান কাৰ্যকৰ্তা একত্ৰিত হৈ একেলগে এটা সময়ত কাম কৰিছিল তেখেতসকলক পাহৰি গৈছে। এনেকুৱা কিছুমান জনপ্ৰতিনিধি থাকে যে একাংশ অলপ বেয়া চৰিত্ৰৰ মানুহ বা অলপ সমাজত প্ৰভাৱ নথকা মানুহক লগত লৈ কিছুমান মানে পইচা সংগ্ৰহ কৰিবৰ কাৰণে এনেকুৱা কিছুমান মানুহ তেখেতসকলে ৰাখে। আৰু কিছুমান কাম কাজ যে পঞ্চায়তৰ হওক, পৌৰসভা হওক বা বিধানসভাতে হওক, এনেকুৱা কিছুমান ডেভেলপমেণ্ট কাম আহিলে একাংশ সেইসকলেই টেণ্ডাৰটো পায়, যিসকলে সেই প্ৰতিনিধিসকলৰ ঘনিষ্ঠ থাকে, যিসকলৰ পৰা তেখেতে সহজতে কমিশ্যনটো পায়। এনেকুৱা ধৰণৰ মানসিকতাৰ যিসকল জনপ্ৰতিনিধিসকল আছে তেখেতসকলক মই ক'ব বিচাৰিছো যে আপোনালোকে এনেকুৱা কামবোৰ নকৰিব। আপোনালোকে যিখিনি পাপ কৰি আছে সেই পাপবোৰৰ ভুক্তভোগী এটা সময়ত হ'ব। দলীয় কাৰ্যকৰ্তাখিনিয়ে আপোনাক যথেষ্ট কষ্ট কৰিছিল, আপোনালোকে দলীয় কাৰ্যকৰ্তাখিনিক গুৰুত্ব দিব। আৰু যিসকল ৰাইজৰ সমস্যা আছে সেই ৰাইজৰ সমস্যাবোৰক আপোনালোকে অগ্ৰাধিকাৰ দিব। যদি আপোনালোকে এনেকুৱা ধৰণৰ কাম কৰে, নেক্সট টাইমো আপোনালোকে প্ৰতিনিধি হ'ব পাৰিব। আৰু আপোনালোকৰ সন্মান, সেই সন্মান চিৰজীৱন চাগে সেই সন্মান আপোনালোকৰ থাকিব। আশা কৰোঁ দলীয় কাৰ্যকৰ্তাসকল আপোনালোকৰ মাজতো এটা ইউনিটিৰ প্ৰয়োজন আছে। আৰু যেতিয়া আপোনালোকৰ প্ৰতিনিধিগৰাকীয়ে বেয়া কাম কৰে, সেই কথাবোৰ গোটেই কাৰ্যকৰ্তাসকল একত্ৰিত হৈ আপোনালোকৰ শীৰ্ষ নেতৃবৃন্দক আপোনালোকে এই কথাবোৰ অৱগত কৰিব। আশা কৰোঁ ইয়াৰ পৰা এটা সমাধান হ'ব। ধন্যবাদ।